নমস্কাৰ সমুখ অসমবাসীক আকৌ এবাৰ জনাক চেনেললৈ স্বাগতম জনালো ফ্ৰেণ্ডছ ৰং চেনেলত দুটিমৰ জনাক নামৰ ধাৰাবাহিকখনত থকা কস্তুৰী আৰু বিক্ৰমৰ মাজত ৰিয়েল লাইফত কি সম্পৰ্ক আছে জানিবলৈ চাওয়া হওক আজিৰ ভিডিঅটো অনুগ্ৰহ কৰি মন দি শুনিব ৰিয়েল লাইফত কস্তুৰী আৰু বিক্ৰমৰ মাজত কি সম্পৰ্ক আছে ইয়াৰ আগতে জানোৱা হওক দুটিমনৰ জনাক নামৰ সিৰিয়েলখনত থকা অভিনেতা অভিনেত্ৰীসকলৰ প্ৰকৃত নাম ফ্ৰেণ্ডছ বিক্ৰমৰ ৰিয়েল নাম অৰ্থাৎ প্ৰকৃত নাম হৈছে কমল লোচন ডেকা বিক্ৰমৰ বন্ধু প্ৰাণৰ ৰিয়েল নাম হৈছে প্ৰদ্যুৎ বিকাশ দাস এইবাৰ আহিছো জনপ্ৰিয় কস্তুৰীৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ ৰিয়েল নাম হৈছে উপাসনা প্ৰিয়ম শৰ্মা কস্তুৰীৰ মাক অৰ্থাৎ পাপৰীৰ ৰিয়েল নাম হৈছে মালা গোস্বামী কস্তুৰীৰ দেউতাক অৰ্থাৎ তেজাছৰ ৰিয়েল নাম হৈছে জ্যোতিনাৰায়ণ নাথ কস্তুৰীৰ বান্ধৱী আৰোহীৰ ৰিয়েল নাম হৈছে ৰূপচান্দ শৰ্মা ফ্ৰেণ্ডছ এতিয়া আহিছো আমি মূল কথালৈ বহুতেই জানিব বিচাৰে যে বিক্ৰম আৰু কস্তুৰীৰ ৰিয়েল লাইফত কি সম্পৰ্ক আছে আসলতে অভিনয় জগত আৰু ৰিয়েল লাইফ সম্পূৰ্ণ বেলেগ কেতিয়াবা এনেকুৱা হয় যে একেলগে অভিনয় কৰিলেও ৰিয়েল লাইফত সম্পৰ্ক একেবাৰে ভাল নহয় এয়া কোনো অস্বাভাৱিক নহয় এয়া আমি অভিনয় জগতত দেখি আহিছো কিন্তু ৰং চেনেলৰ দুটিমনৰ জনাক নামৰ সিৰিয়েলখনত থকা কস্তুৰী আৰু বিক্ৰমৰ মাজত খুবেই ভাল বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে দুয়োৰে মাজত খুবেই ফ্ৰী মাজে সময়ে দুয়োকে একেলগে দেখিবলৈ পোৱা যায় ফ্ৰেণ্ডছ যদি আপোনালোকে বিক্ৰম আৰু কস্তুৰীৰ ৰিয়েল লাইফ সম্পৰ্কে সবিশেষ জানিব বিচাৰে বা কস্তুৰী আৰু বিক্ৰমৰ বায়োগ্ৰাফি জানিব বিচাৰে তেন্তে ডেসক্ৰিপশ্যনত লিংক দিয়া আছে চাই ল'ব পাৰে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আজিলৈ আহিছো ধন্যবাদ জয় অসম